নমস্কাৰ, মই সংগীতা। ভালে আছে? আশা ৰাখিছোঁ চবৰে ভাল। বহুত দিনৰ মূৰত, আচলতে বহুত দিন বুলিও নকওঁ মই, কাৰণ এনেকৈ মুখামুখিভাৱে হয়তো আমি চাগে কথা পতা নাই। আৰু আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, আপোনালোকৰ লগত যাতে এনেকৈ অকণমান কথা পাতিব পাৰোঁ ভিডিঅ'ৰ জৰিয়তে। এনেইতো আপোনালোকে মোৰ কবিতা শুনিছে আৰু খুব ধুনীয়াকৈ আপোনালোকে আদৰিও লয় মোৰ কবিতাখিনি, আৰু ইমানখিনি মৰমো দিছে মোৰ কবিতাক। তাৰ বাবে বহুত বহুত ধন্যবাদ। আচলতে আজি মই এইদৰে আপোনালোকৰ ওচৰলৈ আহিছোঁ বা ভিডিঅ'ৰ জৰিয়তে আচলতে মই এটা কথা জনাব বিচাৰিছোঁ। মোৰ নেক্সট এটা মই কবিতাৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আকৌ আনিব বিচাৰিছোঁ, আৰু আশা ৰাখিছোঁ আগৰবোৰ কবিতাৰ দৰে এইবাৰো আপোনালোকে মোৰ নতুন কবিতাটোক আদৰি ল'ব। আৰু মোৰ যিটো নেক্সট কবিতা, সেই কবিতাটো এনেওতো মোৰ কবিতাবোৰ আপোনালোকে জানেই, মই অকণমান ৰোমান্টিক টাইপত লিখি ভাল পাওঁ, আবৃত্তি কৰিও ভাল পাওঁ। আচলতে আপোনালোকে চাগে ভাবেও যে মই কিয় এনেকুৱা ধৰণৰ কবিতা লিখোঁ, বা বেলেগ ধৰণৰ কবিতা মই কিয় নিলিখোঁ, বা কিয় মই তেনেকুৱা কবিতা আবৃত্তি নকৰোঁ। বহুতে মোক কমেণ্টো কৰে আৰু বহুতে মোক কয়ো যে বেলেগ টপিকত বা বেলেগত কৰি চাবলৈ। কিন্তু আচলতে কি হয়, কৰোঁ, মই লিখোঁ, বেলেগ কবিতাও মই লিখোঁ, আবৃত্তি কৰোঁ। কিন্তু মই মোৰ যিটো ব্লগ আছে, মই তাত মানে দিয়া নাই মই বেলেগ কবিতাৰ হেৰি। আচলতে মই সেইটো এটা ৰোমান্টিক স্পেচতে ৰাখি থৈছোঁ। সেইটোত মই দি খুবেই ভাল পাওঁ। আচলতে কি, আৰু হয়তো মানে কি হয়, লাইফততো মানুহৰ বহুত উঠা নমা, দুখ এইবোৰ থাকিবই আৰু থাকেও, কিন্তু সদায় আমি বেলেগ এটা বিচাৰোঁ। মানে কি হয় যে এইবোৰৰ মাজতো আমি কিমান থাকোঁ, অকণ ভাল লগা মুহূৰ্ত, ভাল লগা এটা চবেই বিচাৰে আৰু আমিও বিচাৰোঁ। আৰু সেইকাৰণে মই ভাবোঁ মোৰ কবিতাৰ জৰিয়তে মই অকণমান সকলোকে অকণমান ভাল লগা ভাৱ এটা বা ভাল লগা এটা হেৰি মই দিব বিচাৰোঁ, যাতে সকলোৱে নিজৰ দুখখিনি পাহৰি বা অকণমান ভাল লগাৰ মাজত যাতে জীয়াব পাৰে। সেইখিনিলৈ মই মন কৰি অকণমান মোৰ কবিতাখিনি তেনেকৈ দিওঁ। আৰু আশা ৰাখিছোঁ আপোনালোকেও মোৰ নেক্সট কবিতাটো এইদৰে আদৰি ল'ব। মোৰ নেক্সট কবিতাটোৰ আনদিনা মই হয়তো মোৰ ফেচবুকত বা মোৰ হেৰিত মই আপোনালোকক দি দিওঁ এখন পিকচাৰৰ সৈতে মোৰ নেক্সট কবিতা কি হ'ব। কিন্তু এইবাৰ মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব বিচাৰোঁ মোৰ নেক্সট যিটো কবিতা, নাম তাৰ ৰঙা ডায়েৰী। আশা ৰাখিছোঁ আপোনালোকে মোৰ নেক্সট কবিতাটো আনবোৰ কবিতাৰ দৰে আদৰি ল'ব। এইখিনিকে মই জনাব বিচাৰোঁ। আজিলৈ আহোঁ, বাই।